হিমন্ত বিশ্ব শৰ্মাই এটা সময় কৈছে যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আমাৰ চৰকাৰী শিক্ষাখণ্ড আমূল পৰিৱৰ্তন আনিম। এইজন হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছো, ৰাইজৰ জাতীয় মই ৰখাই দিছো। এইজন হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰাইমাৰী লেভেলৰ এডুকেশ্যন চিষ্টেম এই চৰকাৰী স্কুলবিলাক ধ্বংস কৰা পৰিলক্ষিত হৈছে। আইবাতি আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে গুণগত শিক্ষাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। ক্লাছ 8 9ত পঢ়ি আজি তাৰিখলৈকে আমাৰ গ্ৰাম্য অঞ্চলত আজি তাৰিখলৈকে নিজৰ চিগনেচাৰ লিখিব নজনা ছাত্ৰ ছাত্ৰী আজি সৃষ্টি হৈছে। তাৰ কাৰণে দায়ী কোন? তাৰ কাৰণে দায়ী হিমন্ত বিশ্ব শৰ্মা। এইজন হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুল পৰিৱৰ্তন নামত কৰিলে কি নিজৰ ঘৈণীয়েকৰ নামত বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল প্ৰতিষ্ঠা কৰা হ'ল। যিজন হিমন্ত বিশ্ব শৰ্মাই প্ৰাইভেট স্কুল প্ৰতিষ্ঠাৰ কাৰণে কোটি কোটি টকা কমিশ্যন কৰি এই স্কুলবিলাক মালিকৰ পৰা কোটি কোটি কমিশ্যন খাই প্ৰাইভেট স্কুলৰ ভজন মৰা পেনিকিত নহয়। আমি স্পষ্টভাৱে উঠাই দিছোঁ হিমন্ত বিশ্ব শৰ্মা। আমি চৰকাৰী স্কুলৰ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত যদি চৰকাৰ যদি প্ৰতিষ্ঠা হয় তেতিয়াহ'লে চৰকাৰী স্কুল এখন এখন মডেল স্কুল তৈয়াৰ কৰা আমি দায়িত্ব লৈছোঁ। আমি ৰাইজৰ চৰকাৰ কৰিলে য'ত ছাত্ৰ ছাত্ৰী অনুপাত আজি শিক্ষক নাই, য'ত নেকি 120জন ষ্টুডেণ্টৰ গৈছে এজন শিক্ষক। আপোনালোকে প্ৰশ্ন কৰিছোঁ আজি এই ৰাইজৰ ফালে আজি চিচিবৰ কাৰণে ৰাজহুৱা পৰা প্ৰত্যাহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মা। য'ত 120জন ষ্টুডেণ্ট তাত যদি এজনীয়া শিক্ষক থাকে, তাত যদি দুজনীয়া শিক্ষক থাকে তেতিয়াহ'লে আপোনাৰ মোৰ ল'ৰা ছোৱালী গুণগত মানদণ্ড শিক্ষা পাব পাৰি নেকি ৰাইজ কওক? আজি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত লাখ লাখ টকা চিণ্ডিকেটৰ পইচাৰে একেলোকে বান্দিয়া স্কুল নিৰ্মাতা কৰিলে। একেবাৰে ঘৈণীয়েকৰ নামত আজি চাহ বাগান প্ৰতিষ্ঠা কৰি ক্ৰয় কৰি একেলোকে নিজৰ প্ৰপাৰ্টি পৰা পৰিলক্ষিত হৈছে। ৰাইজ আজি পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন হৈছে কাৰ হৈছে? পৰিৱৰ্তন হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চিণ্ডিকেট পাই নেতা প্ৰতি এই নেতা মন্ত্ৰীসকল। আজি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰপাৰ্টি বাঢ়িছে, আজি পীযুষ হাজৰিকাৰ প্ৰপাৰ্টি বাঢ়িছে, আজি জয়ন্ত মল্ল বৰুৱাৰে আমাৰ অসমৰ উন্নয়ন আঁচনিত দুৰ্নীতি লিপ্ত কৰি কমিছন ৰাজ চলাই চাৰিওফালে লুণ্ঠন ৰাজ কৰা আৰম্ভ